হেল্ল' এভৰিৱান, আজি এটা বেলেগ ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়ালোঁ। মই গৈছিলোঁ গুৱাহাটী হাজোলৈ। তাৰ ভিডিঅ' আপোনালোকলৈ মই এটাও দিবই পৰা নাই। ভিডিঅ' কৰি আনি থোৱা হৈছে, মানে দিয়াহে নাই এতিয়ালৈকে, দিম লাহে লাহে বাৰু। তাত মই এজনী ছোৱালী লগ পালোঁ, সৰু ছোৱালীজনী হৈছে এয়া চাওক, ইমানেই মৰম লগা, তাত বহুত মৰম লগা ছোৱালীজনী। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়া কলিতা। সেই এদিনত চিনাকি হোৱা ছোৱালীজনী যে গোটেই জীৱনটো যে আমাৰ লগতে আছে বা মোৰে হয় নেকি, তেনেকুৱা এটা অনুভৱ হ'ল। বাতৰা শেষতে পাতি চাওঁ তোমাকে, লৈ যোৱাহি সাঁচি তোমাক বাটেৰে। এদিনৰ চিনাকি ছোৱালীজনীয়ে যে ইমানখিনি মৰম দিব, তাকে ভাবি মানে মই অবাক হৈ গৈছোঁ। মানে মই আপোনালোকক বুজাব নোৱাৰোঁ তাইক কিমানখিনি মৰম আমাক দিলে। এদিনৰ চিনাকি হৈ এৰি থৈ অহা ছোৱালীজনীয়ে মোৰ কাৰণে যে ইমানখিনি কান্দিব মই ভবাই নাছিলোঁ। বাৰু যি কি নহওকচোন, তুমি মোক ইমানখিনি মৰম কৰাৰ বাবে বহুত ধন্যবাদ। এই ভিডিঅ'টো মই এইকাৰণে বনালোঁ, মানে মেমৰিবিলাক সাঁচি ৰাখিবৰ কাৰণে। মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত ইমানেই প্ৰাৰ্থনা, যাতে তুমি পঢ়ি শুনি ভাল মানুহ হোৱা।